সকলোকে আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালেই আছে। এতিয়া দুপৰীয়া বাজিছে 2:20। আমাৰ খোৱা বোৱা হৈ গ'ল। ডাঙৰটো কলেজৰ পৰা অহা নাই, আজি টিউশ্যন আছে, 6টা বজাত আহিব। সৰুটো আৰু মই খাই লৈছোঁ। আৰু আজি অকণমান মনটো বেয়াও লাগিছে, কেলৈ সৰুটোৰ হোষ্টেল খুলি গৈছে, ই শনিবাৰে গুচি যাব, সেইকাৰণে গালিয়ে শুনিছোঁ। ভাল লগাও নাই আৰু উপায় নাই, খুলিছে যাব লাগিব। আৰু মই ভাবিছোঁ বস্তু দুটা দেখাম আপোনালোকক, মানে যি মই ফ্লিপকাৰ্টৰ পৰা বা য'ৰ পৰা আনো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰোঁ। সৰু হওক ডাঙৰ হওক যি বস্তুৱেই নহওক, এনে মই কি আনিছোঁ সেইটো দেখাওঁ। ব'লক চাই লওঁ তেতিয়া। আৰু আজি মই দাইলৰ বৰা কৰিছিলোঁ নৰসিংহ পাত দি পিনি, সেইটোও মই ভিডিঅ' অলপ কৰিছোঁ, সেইটো আপোনালোকে এবাৰ চাই ল'ব। মই দেখাই দিম এইটো ভিডিঅ'ৰ পিছতে। এইটো আহিছে প্ৰেছাৰৰ মেচিন। আগতো আমাৰ আছিলে, এইটো নাছিলে, ডিজিটেল যিটো সেইটো আছিলে বেটাৰী লগাই, এইটো বেয়া হৈ গৈছে। মানে হাই প্ৰেছাৰ আছে, সেইকাৰণে লাগে আমাৰ এই বস্তুটো। ধুনীয়া পেকিং হৈ আহিছে, ডায়মণ্ডৰ হয়, খুলি চাওঁ। কেনেকৈ ক'ত কি লগাব লাগে এইটোৱে নাজানো, এইটো ইয়াতে হ'ব চাগে ন। মই এইটো নাজানো কেনেকৈ লগাই, পিছত মই লগোৱাৰ পিছতে দেখাম। এনেই ভাবিছোঁ কি আহিছে এইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। আৰু ইয়াৰ লগত লাগিব এইটো মই খুলি চাইছিলোঁ, মানে খালি পেকেটটোও খালি খুলিছোঁ, এই বস্তুটো খুলি চোৱা নাই। এতিয়া মই ডক্তৰ হৈ যাম। এনেকৈ কয় এইটো হাতত লগাই, ইয়াৰ ভিতৰত এইটো লগাই, এইটো কাণত ভৰাব লাগিব, এইটো চেপা দিব লাগিব, তেতিয়া ইয়াতে প্ৰেছাৰটো দেখাব। নাজানো, মই যেতিয়া কৰিম তেতিয়া প্ৰেছাৰ কুকাৰ জুখি একবাৰ দেখাম। এতিয়াতো মই ডক্তৰ হৈ গৈছে। এইটো লগালে ঢিপি বহুত মাৰি থাকে কাণত। এতিয়া এইটোৱে আনিছোঁ, এতিয়া মই দেখাম বাৰু পিছত যেতিয়া কৰিম। এতিয়া আপোনালোকে চাই লওক, মই দাইলৰ বৰা বনাইছোঁ নৰসিংহ পাত দি পিনি, সেইটো ভিডিঅ'টো মই দি দিছোঁ, এতিয়া চাই লওক। মচুৰ দাল নৰসিংহ পাত দি পিনি আজি পকৰি ভাজি আছোঁ দুপৰীয়া খানাৰ কাৰণে। আপোনালোকে এনেকুৱা খাইছেনে? যদি নাই খোৱা খাই চাব, বহুতেই টেষ্টি হয়। মোৰ কেৰাহীটোৰ ফালে নাযাব, কেৰাহীটো পূৰা ক'লা হৈ গৈছে, মাজিবলৈ মন নাযায়, গা ভাল লগা নাই, সেইকাৰণে সেইটোৱে লৈ লৈছোঁ বনাবলৈ। এই বৰাখিনি ভাজিছিলোঁ যে মই এতিয়াই দেখাই আছোঁ, দুপৰীয়া এতিয়াতো সন্ধিয়া হৈ গৈছে, বহুত বেছিয়ে ভজা হৈছিলে, এইকেইটামান থৈ দিছোঁ। এতিয়া ৰাতি খোৱাৰ কাৰণে ডাঙৰটোও খোৱা নাই, মই খাব আহি পিনি 6টা বজা নাই বাৰু, 6টা বজাত আহিব। আৰু এতিয়া মই গাখীৰ গৰম কৰি ওলাইছিলোঁ, সৰুটোৰ কাৰণে গাখীৰ লৈছোঁ, আৰু এইখিনি গাখীৰ গৰম হৈ আছে। মই দিনত পৰা নাই কৰিবলৈ আৰু ভিডিঅ', গাটো বেয়া লাগি আছিলে, সেইকাৰণে ইমানটিয়ে কৰিছিলোঁ। ভাবিছোঁ বৰাখিনিতো দিয়াটোৱে দেখাইছোঁ, আপোনালোকৰ ভজা হৈ গ'ল নাই দেখুওৱা, সেইকাৰণে এতিয়া দেখাই দিছোঁ। এতিয়া এইটো ৰুমত গৈ পিনি কথা পাতিম, ইয়াৰ গাখীৰটো দি দিওঁ। মোৰ মূৰ বিষাই আছে, সেইকাৰণে অলপ তেল লৈ লৈছোঁ, মিঠাতেল গৰম কৰি মাথাত লগাই দিম। মূৰ বিষালে মিঠাতেল গৰম কৰি লগালে মূৰ বিষ কমি যায়।
ইমান চুলিও সৰি আছে বহুত। আৰু আজি ইমান গধূলিৰ পৰা দুপৰীয়াৰ পৰা ইমান মূৰ বিষাই আছে। তেলে লগাই দিওঁ। ইমান চুলি সৰি আছে। কেতিয়াবা ভাবোঁ যে মই ৰাতিপুৱা উঠিলে চাম যে মোৰ মূৰত এটাও চুলি নাই। টকলা হৈ যাম। ভাল লাগিব টকলা হ'লে। থাকক নুধো, কালি আকৌ যাবা নহয়। মই আজি ভিডিঅ'টো বিশেষ ডাঙৰ নাই কৰা। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। মোৰ ভিডিঅ' যদি ভাল লাগে তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই।